Hello everyone, welcome back to my channel. Namaskar, স্বাগতম জনাইছো মোৰ YouTube channel চেংমৰা ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ব্লগটো মই আৰম্ভ কৰিম বুলি ভাবিছোঁ ঢেকীৰহালৰ পৰা, কাৰণ বিহুলৈ মাত্ৰ 2টা দিন বাকী আছে আৰু আমাৰ যা যোগাৰ কৰা প্ৰায় হৈছেগৈ, কিন্তু পিঠা খুন্দিবলৈ আছে। উৰুকাৰ দিনাখন পিঠা খুন্দে, কিন্তু ইয়াত যিহেতু আজিকালি ঢেকী পাবলৈ নাই, সেইকাৰণে ভাবিছোঁ আগতীয়াকৈ পিঠা কেইটামান খুন্দি আনোগৈ আৰু আপোনালোককো দেখাওঁ কেনেকৈ কি কৰোঁ বিহুৰ আয়োজন। তেতিয়া ব'লক, লগ পাই আছোঁ। ঢেঁকীশাল পায়ে দেখিলোঁ মাহঁতে পিঠা খুন্দা আৰম্ভ কৰিয়ে দিলে, সেইকাৰণে ময়ো ৰৈ নাথাকি আৰু আৰম্ভ কৰি দিলোঁ পিঠা খুন্দাত। আৰু আপোনালোককো অলপ অলপকৈ দেখাইছোঁ কি হৈছে কি বিয়নী সভা, মানে বিয়নী মেল আমি গাঁৱলীয়া ভাষাত এনেকেই ধেমালি সুৰত কওঁ। মানে মাহঁতে অলপ জমনি কথা ওলাইছে, সেইকাৰণে হাঁহি আছে আৰু। পিঠাখিনি খুন্দি আনোতে প্ৰায় সন্ধিয়াই হ'লগৈ আৰু আপোনালোকক সিয়াক নেদেখালোঁ আৰু আহিয়ে পিঠা পুৰাত লাগি গ'লোঁ, কাৰণ পিঠাখিনি পুৰি সোনকালে শেষ কৰিব লাগে। আৰু এয়া আপোনালোকৰ আগত দেখাই আছোঁ কেনেকৈ পিঠা পুৰিছোঁ, চাই থাকক। আপোনালোকে কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব পিঠাবোৰ কেনেকুৱা হৈছে, মই বনাব পাৰিছোঁ নাই পোৱা। আৰু বিহু খাবলৈ আহিব দেই, সকলোকে নিমন্ত্ৰণ এনেকেই জনাইছোঁ আৰু। জানিতে তোমালোনো কিনো মৰম জাগিল, মইনা কিনো মৰম জাগিল। তুলসীৰে তলে তলে বিহু পহু চৰে মইনা আশা
অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল এইটো এটা মোৰ পিঠা ৰেডি হৈ গৈছে বনাই আছোঁ এয়া হ'ল বনাই আৰু বনাবলৈ আছে বাকীখিনি বনি আছে চাই থাকক আপোনালোকে সেইফালে মায়ে বনাই আছে তিল পিঠা সেইখিনি মই বনালোঁ এতিয়া বনাইছে মায়ে এয়া মোৰ তিল পিঠা বনাই কমপ্লিট হৈ গ'ল আপোনালোকে চাব পাৰে হেল্ল' এভৰিৱান কালি মই ভিডিঅ'টো শেষ কৰিবলৈ নোৱাৰিলোঁ পিঠা পনা বনাওঁতে মানে ৰাতিয়ে হ'লগৈ আপোনালোকে মোক দেখিলে অলপ চলপকৈ ঢেঁকীশালৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যদিও সম্পূৰ্ণকৈ কেনেকৈ মানে কি কৰিলোঁ সেইবোৰ দেখাব নোৱাৰিলোঁ কাৰণ কেমেৰা ধৰি দিয়াৰ মানুহৰ অভাৱ মই যিখিনি পাৰিছোঁ নিজে অলপ চলপ দেখাইছোঁ এফালে মানে পিঠাও শুনিছোঁ এইফালে অলপ অলপকৈ আপোনালোকক ভিডিঅ'টো দেখাইছোঁ আৰু পিঠা খুন্দি মেলি আহি পিঠাও পূৰা অলপ চলপ দেখালোঁ আপোনালোকে দেখিলেই আৰু আজি ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আজি বতৰটো বহুত ঠাণ্ডা আৰু আমাৰ কৰিবলগীয়া কাম আৰু বহুতেই আছেগৈ আজি ভাবিছোঁ কাঠ আলু কেইটামান খান্দি লওঁগৈ কাৰণ বিহুত মানে কি কয় ন আলু খোৱা নিয়ম এটা আছে নহয় সেইকাৰণে ভাবিছোঁ কাঠ আলু কেইটামান আছে কেইটামান ৰুই থোৱা আছে মানে সেইকেইটা খান্দি লওঁগৈ মা আৰু মই আৰু সেইকেইটা খান্দি পেৰা কেইটামান বনাম আপোনালোককো দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ আৰু তেতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া চাওকচোন মায়ে মানে আলু খান্দিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে মই অলপকৈ ভিডিঅ' কৰি থলোঁ মাৰ আৰু আগলৈ চাই থাকক কি হৈ থাকে বাৰু এফালে ময়ো ৰৈ নাথাকি আলু খান্দিবলৈ লাগি গ'লোঁ আৰু এয়া চাওকচোন আমাৰ আলুটো কিমান ডাঙৰ হৈ গ'ল আৰু এয়া কিন্তু দুৰ্ভাগ্যবশতঃ আলুটো এটুকুৰা থাকি আহিলে এতিয়া এয়া চাওকচোন আপোনালোকে আগলৈ
আলু খান্দি মেলি হৈ গ'ল। এতিয়া মই কেইটামান পেৰা বনাবলৈ লৈছোঁ। তাৰ বাবে গাখীৰ মানে অলপমান গৰম কৰি তাত চেনি দি দিছোঁ। আপোনালোকে ইয়াত দেখিছে চাগে। তাৰপিছত আগলৈ চাই থাকক, অলপ অলপ আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা পাইছে জনাব হা। চেনিখিনি দি মই ইয়াত লাহে লাহে চেনিখিনি মিহলাই দিছোঁ যাতে কেৰাহীখনৰ তলত লাগি নধৰে। যদি তলত লাগি ধৰে তেতিয়া পেৰাখিনি হৈ নুঠিব। আৰু পেৰা বনাওঁতে এনেকৈ যিমান ভালদৰে পাকটো উঠাব লৰাই লৰাই সিমানেই পেৰাখিনি ভাল হ'ব। এইফালে প্ৰায় গাখীৰখিনি চেনিৰ লগত মিহলি হৈ গ'ল আৰু অলপমান ৰংটো ক্ৰীম কালাৰ হৈ গ'ল, আপোনালোকে দেখিছে। আৰু এনেদৰে আপোনালোকে লৰাই থাকিব লাগিব। যিমানেই লৰাব সিমানেই পেৰাখিনি ভালদৰে হৈ উঠিব। এয়া আপোনালোকে দেখিছে গাখীৰখিনি ডাঠ হৈ গৈছে আৰু ৰংটো ক্ৰীম কালাৰ হৈ উঠিছে। আৰু এনেকুৱা হোৱাৰ লগে লগে আপোনালোকে বেছিকৈ হাতটো পকাই থাকিব লাগিব, মানে পকাই থাকিব লাগিব গাখীৰখিনি। তেতিয়াহে মানে তলত লাগি যোৱাৰ সম্ভাৱনাটো কম থাকে। আৰু এয়া আমাৰ প্ৰায় হৈছেগৈ, ডাঠ হ'বলৈ ধৰিছে। পেৰাখিনি এনেকুৱা অৱস্থা হৈ থাকোঁতেই আমি জুইৰ পৰা নমাই দিলোঁ, কাৰণ জুইত আৰু বেছি টাইম ৰাখিলে এইখিনি পেৰা টান হৈ যাব। আৰু এইখিনি নমাই আমি কেৰাহীতে, গৰম কেৰাহীতে এনেদৰে উলিয়াই থাকিম। আৰু যিমানেই এয়া আপোনালোকে দেখিছে পাকটো আমাৰ আহিছেগৈ। এইফালে সৰুদে পেৰা বনাই আছে। ইয়াৰ ঘিউ লগাই লগাই বনাই আছে দেই। প্ৰথমে মই অকলে বনাই আছিলোঁ, সেইকাৰণে অলপমান সহায় কৰি দিলেহি। চাই থাকক তেতিয়া দেখাই আছোঁ। এয়া দেখিছেনে আমাৰ পেৰাখিনি হৈ গ'ল। আৰু কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। লগতে যদি পেৰা ৰেচিপিটো আপোনালোকে জানিব বিচাৰে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব। মই নতুন এটা ব্লগত এইখিনি দিবলৈ চেষ্টা কৰিম। হেল্ল' এভৰিৱান, মোৰ আলু খন্দা হৈ গ'ল, পেৰা বনোৱাও হৈ গ'ল বিহুৰ কাৰণে। আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু কৰিব। লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব। আজিলৈ তেতিয়া যাওঁ, বাই বাই।